গাইজ দুইখোৰ সাপৰ যুঁজ লাগি আছে যুঁজ না জোৰ বুলিয়ে কয় জোল লাগি আছে আপোনালোকক দেখাই আছোঁ চাব হা এয়া গাইজ দেখা পাইছি না দুইডাল সাপ কেনেকৈ জোল লাগি আছে কি সাপ বা আহকচোন সুধি লওঁ আমাৰ ঘৰৰ কাষৰে নিপেন কাক কি সাপ বা এই দুইডাল अच्छा ठीक है এইটোৰ কি সাপ ফেটি সাপ দুখোৰ এই আখুৰ বাহিৰে আৰু আখুৰ ফেটি আৰু বাহিৰে মানে ফেটিটো চবেই চিনি পায় বাহিৰে মানে কিছুমান জেগাত ধোলা বেৰা বুলি কয় এইবিলাক চোৱাটো বেয়া কথা তেওঁ বুলি দেখাই আছোঁ আপোনালোকক চাবা ইমান মানুহ আহিছে এই আমাৰ বিল্লু ৰাণী আছে লুকটো ভাল লাগছে কিন্তু তোৰ লুকটো ভাল লাগছে কি কৈছা আমি বৰফ কি বৰফ খাই জ্বৰ উঠি মৰবি মান নাক যাইতি কি গোছ বা শুনা পাইছে গাইজ ৰঙাডাল বোলে ফেটি বা খুৰীও একদম গল চল মেলি দিছি থিয়েটাৰে চাইছে একদম খুৰী বৰ আমেজ পাইছে এইজন হৈছে আমাৰ গাঁৱৰ বেকাৰ সন্থাৰ সভাপতি সাপ দুইডালৰ জোৰ ভাঙিল আৰু ক'ত যায় সাপখোৰ সাপে আমাক টাটা বাই বাই দি কিনে গুচি গ'ল গাইজ তে হ'ব দিয়ক আজিৰ কাৰণে ময়ো আপোনালোকক টাটা বাই বাই দিলোঁ ভালকৈ থাকিব দিয়ক ৰাতি আৰু সপানতে দেখা পাব চাব ভয় নকৰিব জয় মা মনসা মনতে মনসা দেৱীৰ নাম ল'ব